নমস্কাৰ সকলোকে ৰিয়েলিটি ট্ৰুথ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। মই 31 অক্টোবৰ তাৰিখে হৈ যোৱা NISৰ যি ডাবল বেঞ্চৰ গুৱাহাটী হাইকোৰ্টত শুনানি আছিল, সেই শুনানিৰ যি অৰ্ডাৰ, সেই অৰ্ডাৰটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তাৰ আগতে যিসকল দৰ্শকে আজি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। LPUPৰ শিক্ষক নিযুক্তিৰ ৫,৫০০ৰ দ্বিতীয়খন চিলেকশ্যন লিষ্ট প্ৰকাশ পালে। বৰ্তমান LPUPৰ যি ৫,৫০০ পোষ্টৰ নিযুক্তিৰ প্ৰক্ৰিয়া একেবাৰে শেষ পৰ্যায় পাইছেহি। এই সূত্ৰৰ পৰা গম পোৱা অনুসৰি 10 তাৰিখৰ ভিতৰত ৫,৫০০ৰ ফাইনেল লিষ্টখন প্ৰকাশ পাব আৰু নিযুক্তি পত্ৰসমূহ ইছ্যু কৰিব। আৰু যদি সেইটোৱে হয়, ৫,৫০০ত যিসকলে চিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে সঁচাই সুখবৰ। এতিয়া আহোঁ আমি কোৰ্টৰ অৰ্ডাৰটোলৈ। কোৰ্টৰ অৰ্ডাৰ দিয়া আছে ফৰ ৰেছপণ্ডেণ্টছ মিষ্টাৰ ডি শইকীয়া AG আছাম, মিষ্টাৰ NJ খাটনিয়াৰ SC এডুকেশ্যন, মিষ্টাৰ R বৰুৱা এডভোকেট MS Gayan CGC, Mr. I Alam SC NCTE. Before Honorable Chief Justice Mr. Ashutosh Kumar, Honorable Justice Arundev Choudhury. 31/10/2025 Ashutosh Kumar, Chief Justice. Argument could not be concluded today. List this case on 11/11/2025 in priority for further hearing. In the meantime, if at all appointment letters are issued by the state, it would be made clear to the appointees that the appointments would be subject to the outcome of the writ appeal. ইয়াত সিদিনা আৰ্গুমেণ্টটো সম্পূৰ্ণ কৰিব পৰা নগ'ল বুলি কৈছে আৰু পুনৰ 11 নৱেম্বৰ তাৰিখলৈ দিনটো ধাৰ্য কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে, যদি 11 নৱেম্বৰ তাৰিখৰ আগত ফাইনেল লিষ্ট উলিয়াই দিয়াৰ পাছত যদি এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰে ষ্টেটে বা ডিপাৰ্টমেণ্টে, তেতিয়াহ'লে ৰিট পিটিশ্যনাৰসকলৰ বাবে যদি 11 নৱেম্বৰ তাৰিখে কিবা এটা যদি ভাল অৰ্ডাৰ ওলায় বা যি অৰ্ডাৰ ওলায়, সেই অৰ্ডাৰটো কিন্তু মানিব লাগিব। অসম চৰকাৰ তথা শিক্ষা বিভাগে এই অৰ্ডাৰটো চোৱাৰ পাছত যদি কিবা কাৰণত নিৰ্ধাৰিত তাৰিখত এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব নোৱাৰে বা ইছ্যু নকৰে, তেতিয়াহ'লে চিলেকশ্যন পোৱাসকলে পুনৰ NISত DLED কৰা প্ৰাৰ্থীসকলক গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিব। বিভিন্ন ককৰ্থনাৰে ফেচবুক, হোৱাটছএপ ভৰাই পেলাব। ইয়াৰ বাবে জগৰীয়া NISত DLED কৰা প্ৰাৰ্থীসকল নহয়, কিন্তু ইয়াৰ বাবে জগৰীয়া সম্পূৰ্ণ অসম চৰকাৰ তথা শিক্ষা বিভাগ আৰু লগতে জগৰীয়া ৰেগুলাৰ আৰু SCRT DLED কৰা প্ৰাৰ্থীসকল। আজি তেওঁলোকে NIS কৰ্চটো ইনভেলিড কোৰ্চ বুলি কৈ আছে। সুপ্ৰিম কোৰ্টৰ ৰায়ৰ মতে NIS DLED কোৰ্চটো এদিনৰ কাৰণেও ইনভেলিড নহয়। যিহেতু এদিনৰ কাৰণেও ইনভেলিড নহয়, ই এটা ভেলিড কোৰ্চ হয় আৰু এই কোৰ্চৰ চাৰ্টিফিকেট লৈ একাংশই শিক্ষকতা কৰি আছে। ৰেগুলাৰ আৰু SCRT DLEDৰ কুমন্ত্ৰণাত অসম চৰকাৰ আৰু শিক্ষা বিভাগে NISৰ প্ৰাৰ্থীসকলৰ প্ৰতি এনেধৰণৰ কঠোৰভাৱে ভেলিড কোৰ্চটোকো ইনভেলিড সজাবৰ কাৰণে চেষ্টা চলাইছে আৰু এই ভেলিড কোৰ্চটোক পুনৰবাৰ আকৌ ভেলিড কৰিবৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লগা হৈছে। ইমান দুখৰ কথা। সেয়েহে চমুকৈ এইখিনিকে ক'লোঁ। শেহত যিসকলে ভিডিঅ'টি শেষলৈকে চালে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিছোঁ।